যিকোনো মানুহেই কাৰোবাৰ ময়লা বিচাৰি পাব পাৰে সোণ বিচাৰি পোৱাজন হওক Anyone can find the dirt of someone. Be the one that finds the gold. আপোনাৰ চিন্তাবোৰ চাওক সেইবোৰ শব্দলৈ ৰূপান্তৰিত হ'ব আপোনাৰ কথাবোৰ চাওক সেইবোৰ কাৰ্যলৈ ৰূপান্তৰিত হ'ব আপোনাৰ কামবোৰ চাওক সেইবোৰ অভ্যাসলৈ পৰিৱৰ্তিত হ'ব আপোনাৰ অভ্যাসবোৰ চাওক সেইবোৰ চৰিত্ৰলৈ ৰূপান্তৰিত হ'ব আপোনাৰ চৰিত্ৰটোক চাওক এয়া আপোনাৰ ভাগ্যলৈ পৰিণত হ'ব এই সকলোবোৰ এটা চিন্তাৰ পৰাই আৰম্ভ হয় Watch your thoughts, they turn into words. Watch your words, they turn into action. Watch your action, they turn into habits. Watch your habits, they turn into character. Watch your character, it turns into destiny. It all begins with a thought. যেতিয়া সকলো ঠিকে চলি থাকে তেতিয়া কাৰোবাক গ্ৰহণ কৰাটো সহজ কিন্তু যেতিয়া আপোনাৰ চাৰিওফালৰ বস্তুবোৰ ভাগি পৰে আৰু আপুনি একেলগে থাকে সেয়া হৈছে সম্পৰ্কৰ পৰীক্ষা প্ৰেম হৈছে যেতিয়া আমাৰ বিচ্ছেদৰ সকলো কাৰণ থাকে কিন্তু আমি নকৰোঁ To accept someone when everything is going right is easy but when things are feeling effort around you and you stick together that's the test of relationship Love is when we have every reason to break up but we do not চিন্তাই কেতিয়াও ইয়াৰ দুখ হেৰুৱাব নোৱাৰে ই আজি কেৱল ইয়াৰ আনন্দ হেৰুৱায় Worry never robs tomorrow of its sorrow. It's only saps today of its joy. আমাৰ সময়ৰ বিৰোধিতা হ'ল যিসকলৰ আটাইতকৈ বেছি আছে তেওঁলোকে প্ৰায় আটাইতকৈ কম সন্তুষ্ট হ'ব পাৰে The paradox of our time is that those who have most can often be least satisfied. আমি আটাইতকৈ বেয়া পৰিস্থিতিত ইতিবাচকতা বিচাৰি উলিয়াব লাগিব আৰু কৃতজ্ঞতাৰ নীতি অনুসৰি জীয়াই থাকিব লাগিব We must find positivity in the bleakest situation and live by principles of gratitude. যদি কোনোবাই তেওঁলোকে কি কৰিবলৈ ভাল পায় বাছনি কৰে তেওঁলোকৰ জীৱনত কোনো চাপ নাই তেওঁলোকে এইদৰে কৈছিল যদি আপুনি যি ভাল পায় সেয়া কৰে তেন্তে আপুনি জীৱনত কেতিয়াও এদিনো কাম কৰিব নালাগিব If someone choose what they love to do there is no stress in their life as they say if you do what you love you will never have to work a day in your life যেতিয়া আমি মানুহৰ সৈতে অত্যাধিক পৰিচিত আমি পাহৰি যাওঁ যে তেওঁলোক আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ আৰু তেওঁলোকৰ সৈতে আচৰণ কৰাৰ সঠিক উপায় When we are overly familiar with people we forget how important they are to us and the correct way to behave with them উপহাৰ আগবঢ়োৱা আৰু গ্ৰহণ কৰা নিজৰ মন মুকলি কৰা আৰু আত্মবিশ্বাসৰে অনুসন্ধান কৰা খাদ্য ভাগ বতৰা কৰা আৰু খাদ্য প্ৰাপ্ত কৰা হৈছে ছয়টা আদান প্ৰদান যি প্ৰেমময় সম্পৰ্ক গঢ়ি তোলে Offering gifts and accepting gifts, opening one's mind and inquiring in confidence, sharing food and receiving food are the 6 exchanges that develop loving relationship. এটা মৃদু উত্তৰে ক্ৰোধক আঁতৰাই দিয়ে কিন্তু এটা কঠোৰ শব্দই খং উঠায় A gentle answer away wrath but a harsh word stirs up anger. বন্ধুসকল ইতিমধ্যে আপোনালোকে শুনিলে ভাৰতৰ প্ৰখ্যাত অনুপ্ৰেৰণাদায়ক বক্তা তথা জীৱন প্ৰশিক্ষক গৌৰ গোপাল দাসৰ কিছুমান মূল্যৱান বাণী ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এনেকুৱাই মটিভেশ্যনেল ভিডিঅ' পাবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক Do something new, gain something new.